প্ৰশ্ন নম্বৰ 1 অসমৰ সৰ্বাধিক ৰেচম উৎপাদনকাৰী জিলা হ'ল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি ধেমাজি 2 নম্বৰ প্ৰশ্ন গিবন অভয়াৰণ্য দেশ জিলাত অৱস্থিত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি যোৰহাট 3 নম্বৰ প্ৰশ্ন গুৱাহাটীৰ চাহ নিলম কেন্দ্ৰটো দেশ চনত স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1970 চনত প্ৰশ্ন নম্বৰ 4 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশ চনত বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হয় শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1985 চনত 5 নম্বৰ প্ৰশ্ন অসমৰ কোনখন জিলাৰ জনবসতিৰ ঘনত্ব সৰ্বাধিক শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি কামৰূপ 6 নম্বৰ প্ৰশ্ন উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি শ্বিলঙত 7 নম্বৰ প্ৰশ্ন তলৰ কোনবিধ গছক অসমৰ জাতীয় গছ হিচাপে জনা যায় শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি হলং 8 নম্বৰ প্ৰশ্ন কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পটো ক'ত অৱস্থিত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি কাৰ্বি আংলং 9 নম্বৰ প্ৰশ্ন ভাৰতৰ সংবিধান স্বীকৃত মুঠ ভাষা কেইটা শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 22টা 10 নম্বৰ প্ৰশ্ন কালাহাৰী মৰুভূমি ক'ত অৱস্থিত শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি আফ্ৰিকা 11 নম্বৰ প্ৰশ্ন অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 1950 চনত 12 নম্বৰ প্ৰশ্ন অসমৰ ৰাজধানী কেতিয়া দিছপুৰ কৰা হৈছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1973 চনত 13 নম্বৰ প্ৰশ্ন কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি পাইছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1974 চনত 14 নম্বৰ প্ৰশ্ন মানাহ ৰাষ্ট্ৰীয় উদ্যান কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পাইছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1985 চনত 15 নম্বৰ প্ৰশ্ন গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1948 চনত 16 নম্বৰ প্ৰশ্ন কটন কলেজ কেতিয়া স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 1901 চনত 17 নম্বৰ প্ৰশ্ন গুৱাহাটী অনাতাঁৰ কেন্দ্ৰখন কিমান চনত স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1948 চনত 18 নম্বৰ প্ৰশ্ন অসমৰ কোন জিলাত শিক্ষাৰ হাৰ আটাইতকৈ কম শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ ধুবুৰীত 19 নম্বৰ প্ৰশ্ন জ্যোতি চিত্ৰবন কেতিয়া স্থাপন কৰা হৈছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1968 চনত 20 নম্বৰ প্ৰশ্ন অসমত সৰ্বপ্ৰথম কেতিয়া ৰেলগাড়ী চলিছিল শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1884 চনৰ 18 ফেব্ৰুৱাৰীত ধন্যবাদ বন্ধুসকল আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক